যদি আপুনি জন্ম হৈছে 1, 10, 19 আৰু 28 তাৰিখে যিকোনো মাহত, তেনেহ'লে আপুনি মূলাংক 1 হয়। মূলাংক 1 ব্যক্তিসকল জন্মগত লিডাৰশ্বিপ কোৱালিটি থাকে। এওঁলোক বহুতো বেছি ষ্ট্ৰেইট ফৰৱাৰ্ড কথা হয়, ডাইৰেক্টলি মানুহক কথা কৈ দিয়ে। এওঁলোকৰ ইগ'ইষ্টিক আৰু এৰগেণ্ট ব্যৱহাৰ কাৰণে মানুহে বহুতো বেছি এওঁলোকক ভাল নাপাবও পাৰে। এওঁলোক সদায় ৰেডি থাকে যিজন তেওঁক ক্ল'জ হৈ সহায় কৰিবলৈ, আৰু তেওঁলোকে অকণো ভাল নাপায় কাৰোবাৰ আণ্ডাৰত কাম কৰিবলৈ। তেওঁলোকে ফ্ৰীডমলি কাম কৰি বহুতো বেছি ভাল পায়। এওঁলোকৰ কাৰণে আটাইতকৈ ভাল কালাৰ কোনটো হ'ব যদি বিচাৰে, তেনেহ'লে ৰেড কালাৰ এওঁলোকৰ কাৰণে বহুতো বেছি অস্পিচিয়াছ হয়। তেওঁলোকে যদি ৰেড বেডশ্বীট যিটো ৰুমত থাকে তেওঁ কালাৰ ৱাল ৰেড কালাৰ কৰে, নহ'লে ফোনটো যদি ৰেড কালাৰ লয়, নহ'লে ৱালপেপাৰো যদি ৰেড কালাৰ ইউজ কৰে, মুঠতে ডেইলি লাইফত এওঁলোকে ৰেড কালাৰ যদি ইউজ কৰে বহুতো বেছি সুফল পোৱা যায়। যিসকল ব্যক্তি জন্ম হৈছে 2, 11, 20 আৰু 29 তাৰিখে তেওঁলোক বহুতো বেছি চেণ্টিমেণ্টেল হোৱাৰ উপৰিও কাইণ্ড হাৰ্টেড এণ্ড ইম'চনেল হয়। বহুতো সহজে মন বেয়া হয় যদি তেওঁলোকে লোকৰ টান কথা শুনা পায়। শান্তি ভাল পায়, পিছপৰি থাকি ভাল পায়। তেওঁলোকে বেয়া পায় এটা কাম হ'ল আৰ্গুমেণ্ট কৰি। তেওঁলোকে আনৰ লগত আৰ্গুমেণ্ট কৰি বহুতো বেছি বেয়া পায়। তেওঁলোকে মানুহক বহুতো বেছি জল্দি ক্ষমা কৰি দিব পাৰে। তেওঁলোকৰ এইটো এটা নেচাৰ হয় যিটো তেওঁলোকৰ বহুতো বেছি ভাল নেচাৰ। তেওঁলোকৰ ডিফিকাল্ট হয় মানুহক ন' ক'বলৈ। ইম'চনেল আপ ডাউন হোৱাৰ বাবে তেওঁলোকো বহুতো বেছি মুডি হয়। এই মুড চুইংছখিনি ঠিক কৰিবৰ কাৰণে তেওঁলোকে মেডিটেশ্যন কৰিবই লাগে। তেওঁলোকৰ এটা কালাৰ যিটো অস্পিচিয়াছ হয় তেওঁলোকৰ বাবে সেইটো হ'ল হোৱাইট কালাৰ। তেওঁলোকে ডেইলি লাইফত এই হোৱাইট কালাৰ ইউজ কৰিবই লাগে। যিকোনো ধৰণে হোৱাইট কালাৰ ইউজ কৰিব পাৰে, কাপোৰ হোৱাইট পিন্ধিব পাৰে, তেওঁলোকে শোৱা বেডশ্বীটখনো হোৱাইট কৰিব পাৰে, মোবাইলৰ ৱালপেপাৰো তেওঁলোকে হোৱাইট ৰাখিব পাৰে। তেনেকুৱা কিছুমান কাম কৰি হোৱাইট কালাৰটো ডেইলি লাইফত তেওঁলোকে ইউজ কৰিব লাগে। যদি আপুনি জন্ম হৈছে 3, 12, 21 আৰু 30 তাৰিখ, তেনেহ'লে আপোনাৰ মূলাংক 3 হয়। আপোনালোক বহুতো বেছি এম্বিচিয়াছ হয়। কেনেকৈ ডিল কৰিব লাগে আপোনাৰ এৰাউণ্ডৰ মানুহৰ লগত আপোনালোকে ভালকৈ জানে। চিটুৱেশ্যন কেনেকৈ হেণ্ডেল কৰিব লাগে তাকো আপোনালোকে ভালকৈ জানে। গুড চেন্স অফ হিউমাৰ থাকে। ৰিলিজিয়াছ হয় আপোনালোক, ভগৱানক বিলিভ কৰে। মাল্টি টাস্কাৰ হয়, একেটা টাইমতে বহুতকেইটা কাম কৰিব পাৰে। আপোনালোক এডভাইজাৰ, টিচাৰ, ৰাইটাৰ এইকেইটাত যদি কেৰিয়াৰ বনায় আপোনালোকৰ বহুতো বেছি গ্ৰ'থ এণ্ড ছাকচেছ আছে। ফেমিলিক লৈ টাইম কম দিয়ে, তো আপোনালোকে ফেমিলিক টাইম দিবলৈ শিকক। আপোনালোকৰ কাৰণে অস্পিচিয়াছ কালাৰ হ'ল য়েল্ল', গল্ডেন। এইকেইটা ডেইলি লাইফত আপোনালোকে ইউজ কৰিবলৈ লওক, তেতিয়া আপোনালোকে বহুতো ভাল ফলাফল পাব। ধন্যবাদ। যদি আপুনি জন্ম হৈছে 4, 13, 22 আৰু 31 তাৰিখ, তেনেহ'লে আপোনালোকৰ মূলাংক হ'ল 4। মূলাংক 4 ব্যক্তিসকল বহুতো বেছি প্ৰেক্টিকেল থাকে। যদি কোনোবা এটা বস্তুত লজিক বিচাৰি নাপায় তেনেহ'লে এওঁলোকে এই বস্তুটোত বিলিভ নকৰে। মূলাংক 4 ব্যক্তিসকলে যদি মেণ্টেল ৰিলেটেড মাইণ্ড যদি ইউজ হয় সেইবিলাক কাম কৰে, তেওঁলোকে তাত বেছি ছাকচেছ পায়। তেওঁলোকে এভইড কৰিব লাগে ফিজিকেল ৰিলেটেড, য'ত কষ্ট বেছি হয়, ফিজিকেল ৱৰ্ক বেছি হয়, সেইবিলাক কাম কম কৰিবলৈ। এওঁলোকৰ ফ্ৰেণ্ড থাকিলেও বহুত বেছি কম থাকিব, কেইটামানে বেছি ভাল ফ্ৰেণ্ড থাকিব। লাকি কালাৰ মূলাংক 4 ব্যক্তিসকলৰ কাৰণে ব্লেক এণ্ড গ্ৰে কালাৰ। এই কালাৰকেইটা যদি আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট কাম থাকে তেতিয়া পিন্ধিলে বহুতো বেছি সুফল পোৱাৰ চান্স থাকে। যদি আপুনি জন্ম হৈছে 5, 14 আৰু 23 তাৰিখে, তেনেহ'লে আপোনালোকৰ মূলাংক 5 হয়। মূলাংক 5 ব্যক্তিসকল কেনেকুৱা হয় জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আপোনালোকে ভিডিঅ'খিনি চাই যদি ভাল পায় প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰিব। মূলাংক 5 ব্যক্তিসকল চাইল্ড লাইক বিহেভিয়াৰ হয়। তেওঁলোক সৰু ল'ৰা ছোৱালীৰ নিচিনা বিহেভ কৰে যিমানেই ডাঙৰ নহওক। তেওঁলোকৰ এৰাউণ্ডত যিখিনি মানুহ থাকে সেইখিনিক তেওঁলোকে হেপী কৰি ৰাখিবলৈ বিচাৰে। সৰু সৰু মমেণ্টছত তেওঁলোকে লাইফটো এনজয় কৰে। আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল থাকে, আপোনালোকে মানুহৰ লগত ভালকৈ কথা পাতিব পাৰে আৰু মানুহক বহুতো জল্দি ইজিলি কনভিন্স কৰিব পাৰে। মূলাংক 5 ব্যক্তিসকলে যদি বিজনেছ কৰে আৰু মানি ইনভেষ্ট কৰে তেওঁলোকৰ বহুতো বেছি প্ৰফিট হয়। লাকি কালাৰ আপোনালোকৰ কাৰণে হৈছে গ্ৰীণ। যদি আপোনালোকে ডেইলি লাইফত গ্ৰীণ কালাৰ ইউজ কৰে আপোনালোকৰ বহুতো বেছি ভাল ফল পোৱাৰ সম্ভাৱনা থাকে। যিসকল লোক যিকোনো মাহৰ 6, 15, 24 তাৰিখে জন্ম হৈছে তেওঁলোকৰ মূলাংক 6। মূলাংক 6 ব্যক্তিসকল কেনেকুৱা হয় জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি আপোনালোকে ভাল পায়। মূলাংক 6 ব্যক্তিসকলে মানুহৰ লগত বহুতো ৰেচপেক্টফুলি কথা পাতে, যাৰ কাৰণে মানুহ এট্ৰেক্ট হয় আপোনালোকৰ কাৰণে। মূলাংক 6 ব্যক্তিসকলৰ কাৰণে মূলাংক 6 ব্যক্তিসকলে নিজৰ যিখিনি ছাৰাউণ্ডিংছ লেতেৰাকৈ থাকিলে বহুতো বেয়া পায়, সেইটো কাৰণে যিমান পাৰে সিমানেই ক্লিন কৰি ৰাখিব ট্ৰাই কৰে। মূলাংক 6 ব্যক্তিসকলে যাক ভাল পায় তেওঁলোকৰ কাৰণে নিজক পাহৰিও হেল্প কৰিব বিচাৰে। তোমালোকৰ যিটো গিভিং নেচাৰ, সেই গিভিং নেচাৰৰ কাৰণে মানুহে তোমালোকক এডভান্টেজ ল'ব বিচাৰে, যাৰ কাৰণে তোমালোকে কিছুমান সময়ত লনলি ফিল কৰিব। হোৱাইট আৰু ৰেইনব' কালাৰ তোমালোকৰ কাৰণে বহুত লাকি কালাৰ হয়। ডেইলি লাইফত তোমালোকে এই কালাৰকেইটা ইউজ কৰিবা। 7, 16 আৰু 25 তাৰিখে জন্ম হোৱা ব্যক্তিসকল হৈছে মূলাংক 7। মূলাংক 7 ব্যক্তিসকলৰ বহুতো বেছি ইনটুইশ্যন পাৱাৰ থাকে। আপোনালোকে কিবা এটা হোৱাৰ আগতে অনুভৱ কৰি ল'ব, সেইটো ভালেই হওক বা বেয়া হওক আপোনালোকে আগতে অনুভৱ কৰি ল'ব। মূলাংক 7 ব্যক্তিসকলৰ এষ্ট্ৰলজি, নিউমৰলজি, টেৰট এনেকুৱা কিছুমান বিদ্যাত বহুতো বেছি ইণ্টাৰেষ্টেড থাকে আৰু ৰহস্যময় যিখিনি বস্তু সেইখিনি বস্তু চাই বা শুনি বহুত বেছি ভাল পায়। তেওঁলোকে চিনেমা চালেও মিষ্টেৰিয়াছ চিনেমা চাই বেছি ভাল পাব।
এওঁলোকে ফেমিলিক বহুতো বেছি ভেলু কৰে আৰু এওঁলোক স্পিৰিচুৱেল হোৱাটো বহুত বেছি দৰকাৰী। তেওঁলোকৰ কনফিডেঞ্চটো বহুত বেছি কম থাকে, যাৰ কাৰণে তেওঁলোকে স্পিৰিচুৱেলিটিত যোৱা ভাল। যেতিয়াই তেওঁলোকে স্পিৰিচুৱেলিটিত যায় তেওঁলোকে ক্লিয়াৰ ভিজন পায়, বা যিটো লেক অফ কনফিডেঞ্চ থাকে বা কিবা এটা কথাত ডাউট থাকে বেছিকৈ, সেইটো ক্লিয়াৰ হয়। মূলাং 7 ব্যক্তিসকলৰ কাৰণে অস্পিচিয়াছ কালাৰ হ'ল ব্লেক আৰু গ্ৰে। এই কালাৰ দুটা তেওঁলোকে ডেইলি লাইফত ইউজ কৰিব। যিসকল লোক 8, 17 আৰু 26 তাৰিখে জন্ম হৈছে তেওঁলোক মূলাং 8 হয়। মূলাং 8 ব্যক্তিসকল বহুতো বেছি হাৰ্ড ৱৰ্কিং থাকে। মূলাং 8 ব্যক্তিসকলৰ জীৱনৰ প্ৰথম ছোৱাত বহুতো বেছি কষ্ট আৰু হাৰ্ডৱৰ্ক কৰিব লাগে, তাৰপিছতে ছাকচেছ পায়। বহুতো বেছি ফেইলিয়ৰ দেখাৰ পিছতো যোনে বাউন্স বেক কৰে, যোনে হাৰ নামানে, সেইসকল ব্যক্তি বহুতো বেছি ছাকচেছ হয় লাইফত, বহুতো বেছি ধন টকা পইচা পায়। মূলাং 8 ব্যক্তিসকলে জীৱনত এটা কথা গাঁঠ বান্ধি লোৱাটো উচিত যে হাৰ্ডৱৰ্ক ইজ দ্য কি। কষ্ট অবিহনে জীৱনত একো নাপাব আপোনালোকে। মূলাং 8 ব্যক্তিসকল ন্যায়প্ৰিয় হয়। কাৰোবাক কিবা বেয়া হোৱা দেখিলে সেইটো ভাল নাপায়, কিবা এটা ন্যায় পোৱাটো বিচাৰে মানুহে। কাৰোবাৰ লগত যদি কিবা বেয়া হোৱা দেখে, আপোনালোকৰ কাৰণে লাকি কালাৰ বা বেষ্ট কালাৰ বুলি ক'বলৈ হ'লে ব্লু কালাৰ, নীলা ৰং আপোনালোকৰ কাৰণে শুভ হয়। আপোনালোকে ডেইলি লাইফত নীলা ৰং ইউজ কৰিবলৈ ট্ৰাই কৰিব। যিসকল ব্যক্তি 9, 18 আৰু 27 তাৰিখে জন্ম হৈছে তেওঁলোকৰ মূলাং 9। মূলাং 9 ব্যক্তিসকল বহুতো বেছি খঙাল থাকে, পেচেঞ্চ লেভেল ধৈৰ্য বহুত কম থাকে। তেওঁলোকে জিম যোৱা উচিত বা নহ'লে ঘৰতে হ'লেও এক্সাৰচাইজ কৰা উচিত। মূলাং 9 ব্যক্তিসকল ষ্ট্ৰেইট ফৰৱাৰ্ড হয়, কিবা এটা বেয়া লাগিলে সন্মুখতে কৈ দিব। পিছত বা বেক বাইট কৰা এনেকুৱা কিছুমান নিয়ম নাথাকে, সন্মুখত কৈ দিব তেওঁলোকে। মূলাং 9 ব্যক্তিসকল ছিক্ৰেটিভ বুলিও কোৱা হয়। তেওঁলোকে নিজৰ পাৰ্চনেল লাইফত কি কি হৈ আছে সেইটো শ্বেয়াৰ কৰিবলৈ ভাল নাপায়। জীৱনত বহুত বেছি ডাঙৰ কৰিবলৈ বিচাৰে, আৰু সেই যিটো বিচাৰে সেইটো বহুত জল্দি লাগে, এনেকুৱা ফিল কৰে যে কাইলৈয়ে কৰি দিম, লগালগেই লাগে। ধৈৰ্য বস্তুটো বহুত কম থাকে আপোনালোকৰ কাৰণে লাকি বা শুভ ৰং হ'ল ৰেড কালাৰ, ৰঙা ৰং। আপোনালোকে ডেইলি লাইফত ৰঙা ৰং ইউজ কৰিব পাৰিলে ভাল। কিন্তু আপোনালোকে হনুমান চালিচা যদি ডেইলি নপঢ়ে তেনেহ'লে আপোনালোকৰ খং বহুত বেছি বাঢ়ি যাব। সেইকাৰণে হনুমান চালিচাও লগতে পঢ়ি থাকিব। ধন্যবাদ।